সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি ভিডিঅ'টো মোৰ জীৱনৰ আটাইতকৈ বিশেষ ভিডিঅ' হয়। এই ৰাস্তাটোৰ লগত মোৰ কিমান শৈশৱৰ কিমান স্মৃতি জড়িত হৈ আছে মই আপোনালোকক বুজাব নোৱাৰোঁ। স্কুললৈ এইটো ৰাস্তাই গৈছিলোঁ। প্ৰথমতে গৈছিলোঁ যুগক লগ কৰিবলৈ, তাৰপাছত লগ পালোঁ জুৰিক। তাৰপাছতে মনটোৱে ক'লে কিজানি মই নামি দিওঁ, কিন্তু মই ভালদৰে ড্ৰেছো কৰি যোৱা নাছিলোঁ, কুৰ্তি পিন্ধি গৈছিলোঁ। তথাপিও যেতিয়া লগৰখিনিক লগ পালোঁ, মই কি পিন্ধি আহিছোঁ বা মই কেনেদৰে আহিছোঁ সেইখিনি পাহৰি গ'লোঁ। দেখিছে নহয়, ফটোৱে কথা কয়। প্ৰথমতে আমাৰ হাঁহিকেইটা চাওক। আমি তিনিজনী লগ হৈ এনেকুৱা হাঁহিছোঁ, বাকীখিনি লগ হ'লে কি হ'ব? মই যদি সেইদিনা স্কুল নগ'লোঁ হয়, মই যদি নানামিলোঁ হয় গাড়ীৰ পৰা, মই জীৱনৰ আটাইতকৈ ডাঙৰ মধুৰতকৈ মধুৰ স্মৃতি হেৰুৱালোঁ হয়। এই সুযোগ আচলতে লগ পোৱা সুযোগ আমাক দিলে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ 2025 খগেন্দ্ৰনাথ সমন্বয় ক্ষেত্ৰ পালেঙি উচ্চ মাধ্যমিক বিদ্যালয়ে। গতিকে তেওঁলোকলৈ অশেষ ধন্যবাদ আমাক এই সুযোগ দিয়াৰ বাবে। গৈ পাই ছাৰহঁতক লগ পালোঁ, বাইদেউহঁতক লগ পালোঁ, বাইদেউ, ভণ্টি, ভাইটি আৰু সকলোকে যেতিয়া লগৰখিনিক লগ পালোঁ তাৰ অনুভৱ মই ক'বই নোৱাৰোঁ। আৰু এটা ভিডিঅ'ত আচলতে নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰাটো সম্ভৱো নহয়, আৰু মই ভিডিঅ'ও কৰা নহ'লে, মই ফটোহে তুলিলোঁ। এইখিনি আমি গোটেই লগৰখিনি একেলগে বহি চাহ খাইছোঁ, আৰু তেতিয়ালৈ কিন্তু সকলোখিনি অহা নাছিলে। তথাপিও এই যে একেলগে বহি চাহৰ লগত চাহ খাইছোঁ, লগৰখিনিৰ লগত খাইছোঁ, এইটো কিমান বছৰ ভাবকচোন। আমি 2007 ওলাইছিলোঁ। ঠিক তেনেদৰে 75ত ওলোৱা মানুহো, মেট্ৰিক পৰীক্ষা দি ওলোৱা মানুহো আহিছে, মানে নাতি নাতিনা লৈও আহিছে, ভাবক। আৰু ইমান ফূৰ্তিৰ মাজতো কিন্তু আমাক জুবিনদাৰ কথাটোৱে নকন্দোৱা নহয়। জুবিনদাৰ অনুভৱ আমাৰ বুকুত সদায় থাকিব। সেই কথাখিনিও আমি নপতা নহয় যে কেনেকৈ কি হৈ গ'ল। গতিকে বাৰু যি নহওক, তেওঁ ন্যায় পাওক সেইটোৱে বিচাৰোঁ। বাকী আকৌ আমাৰ ভিডিঅ' মাজলৈ আহোঁ। আৰু তাত তেওঁক খুব সুন্দৰকৈ শ্ৰদ্ধাঞ্জলি দিয়া ব্যৱস্থাও কৰি ৰাখিছে। আচলতে লগৰবোৰ লগ পালে মনৰ ভাৱবোৰ কেনেধৰণৰ হয় ক'ব নোৱাৰোঁ আপোনালোকক। এয়া নাহৰৰ দেশ, ধুনীয়াকৈ অনুষ্ঠানটি বৰ সুন্দৰকৈ অনুষ্ঠানটি পাতিছে আচলতে। আমাৰ বিশেষকৈ আমি লগৰবিলাক ছাৰ বাইদেউসকল, বাইদেউ ভণ্টিসকলক লগ পাই বহুত বেছি ভাল লাগিলে। এয়া মই জোতাযোৰ উল্টাকৈ পিন্ধি আহিছিলোঁ, তাকে দেখাবলৈ গৈছিলোঁ, কিন্তু নহ'ল। আচলতে বন্ধুত্ব সম্পৰ্ক তেজৰ সম্পৰ্কতকৈ বহুত বেছি গভীৰ হয়। বন্ধুত্বৰ মুহূৰ্তবোৰ মনত পেলাবলৈ আচলতে বা স্মৰণ কৰিবলৈ বিশেষ কোনো দিনৰ প্ৰয়োজন নাথাকে। মই হয় আৰু এয়া মোৰ ফ্ৰেণ্ড হয়। ভিডিঅ' দিবা। আৰু লগতে বেলেগ প্ৰগ্ৰেমো চলি আছিলে, কিন্তু সকলোখিনি লগ নাপালোঁ। সকলোখিনি যদি আহিলে হয় আৰু বেছি ভাল লাগিলে হয়। মোৰ সৌভাগ্য যে মই এনেকৈয়ে গৈ ওলালোঁগৈ। মই কি পিন্ধি গৈছোঁ, কেনেকৈ গৈছোঁ সেইবোৰ নাচালোঁ। আৰু ইয়াতে মানে সঁচাকৈ জুৰিহঁতে লগৰবোৰে যেতিয়া যুগহঁতে জোৰ কৰি এবাৰ যেতিয়া ক'লে ব'ল, একো নহয় ব'ল, সিহঁতক লগ পোৱাৰ লগে লগে সেই বস্তুটো নাথাকে ন। মই কেনেকৈ আহিছোঁ, মোৰ লাজ নাইকিয়া হৈ গ'ল। সেয়াই আচলতে বন্ধুত্ব হৈছে পৃথিৱীৰ পবিত্ৰতম সম্পৰ্ক। জীৱন জীয়াই থকা পৰ্যন্ত আমি এনেকুৱা হয়, বহু বন্ধু বান্ধৱী লগ পাওঁ ন। তাৰে ভিতৰত যেনিবা সময়ৰ সোঁতত কিছুমান হেৰাই যায় আৰু কিছুমান থাকি যায়। আৰু হেৰাই গ'লেও কিন্তু সেইবিলাক বন্ধুত্ব বা বান্ধৱী এনেকুৱা হয়, আমি সদায় স্মৃতি হিচাপে আমাৰ মনত ৰৈ যায়। সেয়াই বন্ধুত্ব। কথাখিনি কওঁতে আচলতে মই এতিয়াও আৱেগিক হৈ পৰিছোঁ। কি ক'ম, উপায় নাই। সকলো নিজৰ নিজৰ কৰ্তব্যত ব্যস্ত, তথাপিও সময় উলিয়াই পাৰিলে লগ হ'লে ভাল। কাৰণ লগ হোৱাৰ লগে লগে এনেকুৱা হয়, অট'মেটিক আমাৰ আয়ুস যেন কেইবছৰমান বাঢ়ি গৈছে। আমি যে সেই মন খুলি হাঁহোঁ, সেইটোৱে। বন্ধুত্বত কোনো পৰিসৰ নাই ন। ইয়াত কোনো বয়স, উচ্চ নীচ, জাতি, ধৰ্ম, ভেদাভেদ কোনো পাৰ্থক্য নাই। ই হৈছে এক স্বৰ্গীয় অনুভৱ, যাৰ ওচৰত মন ভৰি কান্দিব পাৰি, যাৰ ওচৰত মন ভৰি হাঁহিব পাৰি, সুখ দুখ সকলোখিনি ভগাই ল'ব পাৰি। এয়াই বন্ধুত্ব নহয় জানো? কিমান ক'ম আৰু, কৈ শেষ কৰিব নোৱাৰোঁ ইয়াৰ সংজ্ঞা। কিন্তু অনুভৱখিনিও শেষ কৰিব নোৱাৰোঁ কৈ এইটো ভিডিঅ'ত। যদি কেতিয়াবা গোটেইখিনিক লগ পাওঁ, চাগে গোটেই ৰাতিটো কথা পাতিও শেষ নহ'ব নেকি আমাৰ। এই অনুষ্ঠানটোত
লগৰখিনিৰ লগতে ছাৰ বাইদেউহঁতক বা আগৰ আমাৰ বাইদেউ দাদাহঁত আৰু লগতে ভাইটি ভণ্টিবিলাকক যে লগ পাইছোঁ সেইবিলাকো কিন্তু কম সৌভাগ্য নহয় ন। আমাৰ সময়ত বিদায় মিটিঙত আমি ৰীল ভৰোৱা কেমেৰাটোত ফটো তুলিছিলোঁ। কেতিয়াবা এনেকুৱা হৈছিল সেই ফটোবোৰ কিছুমান জ্বলি গ'ল, কেতিয়াবা বেলেগৰ ওচৰত থাকি গ'ল। আমি সেই মুহূৰ্তবোৰ ধৰি ৰাখিব পৰা নাছিলোঁ। আজি এই মুহূৰ্তত এই স্মৃতিবোৰ যে ধৰি ৰাখিব পাৰোঁ সেই বুলি ভাবি এই ভিডিঅ'টো বনাই ৰাখিছোঁ। ইয়াত মই সেইকাৰণে ভাল বেয়া ফটো চোৱা নাই, সকলো দি ৰাখিছোঁ যাতে মই মৃত্যু পৰ্যন্ত এই ভিডিঅ'টো চাব পাৰোঁ আৰু যাতে লগত থাকি যায় স্মৃতি হিচাপে। আচলতে এই স্মৃতিবোৰ এনে এক অমূল্য সম্পদ যি মানুহক প্ৰেৰণা যোগায় জীয়াই থাকিবলৈ, নহয় জানো। কেতিয়াবা এনেকুৱা হয় মানুহৰ লাইফত বিভিন্ন ধৰণৰ সমস্যা থাকে, কিন্তু সেই সমস্যাৰ মাজত যদি এই ভিডিঅ'টো এবাৰ চাই দিওঁ আকৌ জীয়াই থাকিবলৈ শক্তি নাপাম জানো, সেই বুলি ভাবিহে এই ভিডিঅ'টো বনাইছোঁ। ই আচলতে এক শক্তি হয় যি সম্পৰ্কৰে জীৱনৰ কঠিন সময়ত শক্তি আৰু সাহস যোগায়, সেয়াই বন্ধুত্ব। সময়ৰ লগে লগে আমি সকলোবোৰ নিজৰ নিজৰ কৰ্তব্যত ব্যস্ত থাকিলেও বন্ধুত্বৰ স্মৃতিবোৰ চিৰদিনলৈ অমৰ হৈ থাকিব। আকৌ এবাৰ গোটেইখিনি একেলগ হোৱাটো আশা কৰোঁ, বিচাৰোঁ যাতে ভগৱানে সেই সুযোগ আকৌ এবাৰ দিয়ক আমাক। বাকী তহঁতি য'তে থাক যেনেকৈয়ে থাক সকলো ভালে থাক, ভগৱানে যাতে তহঁতক সকলোকে ভালে ৰাখে সেইটোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। ছাৰ বাইদেউসকল, বাইদেউ ভণ্টি দাদা ভাইটি সকলোবোৰ সুস্থ হৈ থাকক সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। ভাল লাগিলেও সকলোকে লগ পাই সঁচাকৈ ভাষাৰে আৰু অনুভৱেৰে বুজাই ক'ব নোৱাৰোঁ যে কিমান বেছি ভাল লাগিলে। হাঁহিবোৰ চাচোন তহঁতৰ বা মোৰ, আমি সকলোৱে কিমান প্ৰাণ খুলি হাঁহিছোঁ নহয়নে। এয়া হৈছে আমাৰ বাহঁতৰ গোটেই বাহঁতৰ লগৰবিলাক, লগতে পেহীহঁতৰ লগৰ, বৰমাহঁতৰ লগৰ, বৰ্তাহঁতৰ লগৰ। বা কি ভাল লগা দিন সঁচাকৈ দেই। সকলো ভালে থাকক সেয়াই কামনা কৰোঁ বাৰু। বাকী বহুত বেছি ভাল লাগিলে, মই যেনেকেই নাযাওঁ লাগিলে মই সুখী হ'লোঁ, বহুত বেছি ভাল লাগিলে। আৰু সেইবাবে পালেঙি উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ অনুষ্ঠানটো অনুষ্ঠিত কৰা সকলোলৈ বহুত বহুত ধন্যবাদ থাকিলে। এতিয়ালৈ আহিছোঁ, নমস্কাৰ, বাই বাই।